নমস্কাৰ জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক ভালে আছে। ফেচবুক চাই থাকোঁতে হঠাৎ পেজ এখনে এটা পোষ্ট আপলোড কৰিছিল। সেই পোষ্টটোত বিশেষ এখন চিঠি আছিল। এই চিঠিখন অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ লিখিছিল। এই চিঠিখন গতিকে মই চিঠিখন পঢ়ি আপোনালোকক দি আছোঁ, গতিকে চাই থাকক। গতিকে মই আপোনালোকৰ সন্মুখত চিঠিখন পঢ়ি দিছোঁ, আপোনালোকে শুনিব। মাননীয় মুখ্যমন্ত্ৰী অসম দিছপুৰ, মৰমৰ হিমন্ত মৰম জানিবা, তোমাৰ দাদা দিগন্তই মোক মাতে বেদান্ত দা বুলি। গতিকে তুমিতো মোতকৈ বহু সৰু, আমি এতিয়া জ্যেষ্ঠ নাগৰিক, গতিকে অলপ অনানুষ্ঠানিকভাৱে কথা পাতোঁ আহাচোন। তোমাৰ ৰাজনৈতিক দক্ষতাৰ ওপৰত আমাৰ কোনো মন্তব্য নাই, যিহেতু আমি ৰাজনীতিৰ লগত জড়িত নহয়। মন্তব্য কৰিব লাগিলে ধনাত্মকেই হ'ব, তাতনো কোনো সন্দেহ নাই। এটা বিশেষ কথালৈ তোমালৈ লিখিলোঁ। তুমি গুৱাহাটীৰ ল'ৰা, গুৱাহাটীখন তোমাৰ নখ দৰ্পণত মই নতুনকৈ ক'বলগীয়া একো নাই। তুমি যেতিয়া নাছিলা তেতিয়াৰ পৰাই মই কৈ আহিছিলোঁ, গুৱাহাটীৰ উন্নয়ন কৰিব লাগিলে মন্ত্ৰীজন গুৱাহাটীৰে হ'ব লাগিব। তুমি সেই বিভাগৰ মন্ত্ৰী আছিলা, যদিও তোমাৰ হাতত সেই সময়ত 10-12টা বিভাগ ন্যস্ত থকা বাবে যিমান মনোযোগ দিব লাগিছিল হয়তো দিব নোৱাৰিলা, সেইবাবে অতীত হ'ল। এতিয়া মূল কথাটো হ'ল, যোৱা কেইদিনত গুৱাহাটীৰ অৱস্থা দেখি অইন নাগৰিকৰ দৰে তুমিও নিশ্চয় চিন্তিত। আমাৰ বিশ্বাস, এই গুৱাহাটীৰ সমস্যা সমাধান কৰিব পাৰিলে তুমিয়েই পাৰিবা। কেৱল কেইটামান কথা নাগৰিকসকলৰ মানিব লাগিব। 1. গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তগৰাকী যে মুম্বাইৰ পৰা আনিলা, সেইটো ভুল সিদ্ধান্ত। চাকৰি জীৱনৰ 25-30 বছৰ শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি থকা মুম্বাই চলোৱা আৰু গুৱাহাটী চলোৱা একেই কথা নহয়নে? দেৱাশিষ অত্যন্ত ভাল ল'ৰা, গুণ ল'ৰা। দেৱাশিষ শিল্পীসুলভ মনৰ অধিকাৰী। গুৱাহাটীৰ পৰিৱৰ্তন গীতাৰেৰে নহয়। এদিন দেখিলোঁ গণেশগুৰি ছুপাৰ মাৰ্কেটত এটা আধুনিক টয়লেট যে বনাইছে, তাতো নিশা গান গাই আছে কেইজনমান মানুহৰ আগত। দেৱাশিষে গুৱাহাটীৰ সেই নলা নৰ্দমা সম্পূৰ্ণ চিনিয়ে নাপায়। যোৱা দুদিনৰ বৰষুণ প্ৰাকৃতিক দুৰ্যোগ বুলি ক'ব পাৰি। খুজিলেও এটা কথা সত্য যে যদি নলা নৰ্দমাবোৰ আগতীয়াকৈ চাফা নকৰিলেহেঁতেন ইমান হাহাকাৰ নহ'ল হয়। 2 নম্বৰ, অসমখন অসমীয়া, অসমখন কোনো অসমান, সেই কথা আমি জানো, কাৰণে আমি অসমীয়া। কিন্তু ৰাজস্থান বা বিহাৰৰ অনাঅসমীয়াক নাজানে, জানে ব্যৱসায়। গতিকে অসমান ভূমি কাটি অসমক সমান কৰি গুদাম বনোৱা বা ইণ্ডাষ্ট্ৰী বনোৱা ইত্যাদিবোৰ কৰিলে সেইসকলে গুৱাহাটীৰ কথা নাভাবে। এইবোৰ 50 চনৰ তোলা লগাবৰ হ'ল। 2 নম্বৰ, উচ্ছেদ হ'ব লাগে, কিন্তু ভাৰতবৰ্ষৰ কোনখন ঠাইনো দুখীয়া মানুহখিনিয়ে সমস্যাৰ সৃষ্টি কৰিছে? সেই দুখীয়াখিনিয়ে চৰাইঘৰ সজাৰ দৰে এপদ এপদকৈ আনি ঘৰ সাজে। আমাৰ আদ্যবস্তুসকলৰ দৰে ট্ৰাকে ইটা বালি আনি ঘৰ সাজিব নোৱাৰে। সেয়েহে এইবোৰ এদিনৰ ভাঙি দি এটা বিন্দুত ৰৈ গ'ল। সেইসকলে কৰা প্ৰশ্নবোৰৰ উত্তৰ থাকিব লাগে। গুৱাহাটীৰ সমস্যাৰ সমাধানো আছে, সমস্যা থাকিলে সমাধানো থাকিব। সকলোকে বিশ্বাসত লৈ আগবঢ়া সিংহালতে গুৱাহাটী উদ্ধাৰ কৰিব নোৱাৰে। পাৰা হ'লে প্ৰটেক্টৰ ইমান প্ৰকাণ্ড অট্টালিকাবোৰ আৱাসিক অঞ্চলত নবলানেহেঁতেন। এটি তোমাৰ দাদা বেদান্ত কুমাৰ শৰ্মা। 3 দিন আগৰ ভিডিঅ' এইটো হয়। যিহৰ নেট ইমানেই শ্ল' আছিল, আচৰিত মানে ভিডিঅ'টো আপলোড কৰিব পৰা নাছিলোঁ, সেইবাবে ক্ষমাবাদ। ধন্যবাদ। যদি চেনেলটো ভাল পায় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মই ৰিকুৱেষ্ট কৰিব গৈছোঁ, এই চিঠিখন মই তাৰমানে ফেচবুকত পায়ে হাতেৰে লিখিছোঁ, আপোনালোকে চাব পাৰে। মই চিঠিখন পায়ে তাৰ পৰা মই হাতেৰে চাই লিখিছোঁ। মই একচুৱেলি মোৰ তাতে স্ক্ৰীণশ্বট নাই, স্ক্ৰীণশ্বট থাকিলে আপোনালোকক দেখালোঁ হয়, কিন্তু মোৰ হাতত স্ক্ৰীণশ্বট নাই, সেইবাবে মই ক্ষমাবাদ ঠিকাৰো ধন্যবাদ।